এইফালে মই একেবাৰে সাজি কাচি ৰেডি হৈ লৈছোঁ নিয়ম নীতিবোৰ কৰিবৰ কাৰণে। ৰেডি হৈ গ'ল দেই বায়েকক মাম খুৱাবৰ কাৰণে। অ' ছোৱালীজনী নমস্কাৰ সকলোলৈ। মোৰ ভিডিঅ'টিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে, আমাৰো ভাল। যোৱাকালি মাৰ ঘৰলৈ আহিলোঁ। আজি ভতিজাজনী মানে নাংফিৰ অন্নপ্ৰসন্ন পাতিছে, সেয়ে আহিলোঁ। আৰু অন্নপ্ৰসন্নতনো কি কি আয়োজন কৰিছে, কি কি নিয়ম নীতিৰে কৰিব, সেই বোলো আপোনালোকক দেখুৱাই দিম। ভিডিঅ'টি কিন্তু স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব দেই। এইফালে আমাৰ নাংফি, আজিৰ পৰা নাংফিয়ে মামাম খাব। ডাঙৰে হৈ গ'ল আমাৰ থুনুজনী, জন্ম হোৱাই মনত আছে, এতিয়া মাম খাব পৰীয়াই হৈ গ'ল। আজি মামাম খুৱাম দেই। আৰু এইফালে আমাৰ পোহৰ মাইনা, পোহৰ মাইনা বেলুন খেলিছা? অঁ খেলো খেলো কৰা। ঘৰত দুটাকৈ যেতিয়া ল'ৰা ছোৱালী থাকে, ঘৰৰ অৱস্থা একেবাৰে নাইকিয়া হৈ যায়, শেষ আৰু ঘৰ। আমাৰ পোহৰ মাইনাই বেছি কৰিছে বাৰু, এইফালে অৱস্থা নাইকিয়া হৈ আছে। অ'ত বস্তু ত'ত বস্তু দেখুৱাবলৈকে বেয়া লাগিছে। আহা আহা জানমনু আহা। এইফালে ডেক'ৰেশ্যনৰ কাম আৰম্ভ হৈ গৈছে। ডেক'ৰেশ্যন আকৌ কৰিছে কোনে চা, আমাৰ নাংফিৰ আপায়েকে দেই। এয়া জানবাই ডেক'ৰেশ্যন কৰিছে, বহুত ধুনীয়া লাগিছে। গোটেইখিনি কমপ্লিট হ'লে আৰু ভাল লাগিব। আৰু এইফালে আমাৰ পোহৰেও ডেক'ৰেশ্যন কৰিছে। পোহৰে কৰিছে ন? অঁ আৰু এইফালে আমাৰ পেহী দেই, পেহীয়ে একদম মানে নাতিনীয়েকৰ অন্নপ্ৰসন্ন যে পূৰা কাম কৰাত লাগিছে। এইয়া চব হাতে কামে লাগি আছে। এইফালে মায়ে বনাই আছে পায়স, যিহেতু পায়সেই প্ৰথম মুখত দিব লাগিব, সেয়ে ফালে বনাই আছে। আৰু মোৰ ভাগতো কাম কৰিলে, কি কাম কৰিছেনো চাওকচোন আপোনালোকে। এইয়া চাওক, এইফালে মই এতিয়া বনাই আছোঁ পনীৰ। নাংফিৰ থালিখনত যিহেতু সজাই দিব লাগিব কেইবাবিধো খাদ্য, সেয়ে পনীৰকে বনাবলৈ ক'লে এতিয়া মই পনীৰ বনাই আছোঁ। এইফালে মই একেবাৰে সাজি কাচি ৰেডি হৈ লৈছোঁ নিয়ম নীতিবোৰ কৰিবৰ কাৰণে। সময় হৈ গৈছে, অলপ দেৰি পাছতেই নিয়ম নীতিবোৰ আৰম্ভ হৈ যাব। আপোনালোকক মই আপডেটছবোৰ দি থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইফালে ডেক'ৰেশ্যন কমপ্লিট হৈ গ'ল, এতিয়া ৰেডি কৰিছে আৰু আলহী অতিথি। এইফালে আমাৰ পোহৰ ৰেডি হৈ গ'ল দেই, বায়েকক মাম খুৱাবৰ কাৰণে ৰেডি। এইফালে জীয়া মাহীয়েক, এইফালে মাক সাজোৱে। ল'ৰাই খাই নাখাই নাজানো বুলি মই আগতে বহি লৈছোঁ ন। এইফালে আমাৰ নাংফি ৰেডি হৈ গ'ল। খোৱা বস্তু দেখি ভোক লাগি গৈছে। অঁ ছোৱালীজনী আহা আহা, যোৱা যোৱা। আৰু এয়া আমাৰ খুৰী ধুনু, এয়া মা দাদা। অ' নো কেমেৰা অঁ। এইফালে যুগমাহী পলাইছে, মুখখন লুকুৱাই দিছে। সেইফালে আমাৰ পোহৰ মাইনা খেলি আছে। এয়া আমাৰ বিনা মাহী। এয়া আমাৰ মা একদম নাতিনীয়েকক একেবাৰে ফটো মৰাত ব্যস্ত। এইয়া এতিয়াহে ছোৱালীজনী ধুনু লাগিছে আপায়েকৰ কোচত।
যোৱা মামা অকণ খুৱাই দিবা যোৱা নাংফিবা হে আমাৰ গিফ্টটো দিব অঁ মামা খালে দেই পোহৰ আৰু পেহাইকৰ ফালৰ পৰা মামা খালে অঁ পইচাটো কিমান চাওঁ 20 টকা এই আমাৰ পেহী আইতাক দেই পেহী আইতাক নলয় 20 টকা নলয় বিশ টকা নলয় বেলেগ নিদিলেও পইচাটো দিয়া বুলি বাপেকে পইচা চুই থাকে জীয়েকে নুচুব নি মাৰিলো ফটো মাৰি আছে মই ভিডিঅ' কৰিছো এইটো লৈছে মানুহজনী চাইহে কুকাৰটো দিম যেতিয়া আমাৰ নিচিনা হ'ব তেতিয়া 8 লিটাৰ এটা দিম এইটো দেই এইটো আটাইতকৈ মানে ভাল গিফ্ট আৰু নিয়ম নীতি সকলোবোৰ ভালে কুশলে হৈ গ'ল এতিয়া আমি অলপ বাহিৰলৈ ওলাই আহিছোঁ পোহৰক অলপ উলিয়াই আনিছোঁ বাহিৰলৈ ৰাতিপুৱাৰ পৰা আহি ভিতৰতে সোমাই আছে এইফালে চাব দেই আমাৰ পোহৰ এইয়া কুটু মাতি দিয়া বেটা মাতি দিয়া মাতিছা মাতি দিয়া আহ লোকেল গাহৰি পনীৰ মাছ কণী দালি মিক্স ভেজ চাটনি পাপৰ ভাজা পনীৰ কলু লগত পানী দেই ভিডিঅ'টি সামৰিবলৈ লওঁতে প্ৰায় আন্ধাৰেই হ'লগৈ আলহী দুলহী গৈও প্ৰায় শেষেই হৈছেগৈ আৰু মই ভাবিলোঁ ভিডিঅ'টি সামৰি লওঁ এইফালে আমাৰ পোহৰ মাইনাও লাহেকৈ টোপনি ধৰিছে এতিয়া শুৱাম আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে এনেদৰে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব কিন্তু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে মোৰ ভিডিঅ'বোৰ ঠিক চাই বাৰু কিন্তু মোৰ চেনেলটো একেবাৰে কোনেও ছাবস্ক্ৰাইবে কৰি নিদিয়ে যদি ছাবস্ক্ৰাইব কৰি নিদিয়ে মই কেনেকৈ আগবাঢ়ি যাবলৈ উৎসাহ পাম বাৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মই এনেদৰে ভিডিঅ'বোৰ বনাই যাবলৈ উৎসাহ পাম আপোনালোকে সহায় কৰিলেহে মই আগবাঢ়ি যাব পাৰিম হয় নাই বাৰু ঠিক আছে তেনেহ'লে মোৰ ভিডিঅ'টি ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰো কৰি দিব আজিলৈ আহিছোঁ দেই বাই